এই যে মই ডিঙি মেলি মেলি চাই আছোঁ, এটা বহুত ধুনীয়া বস্তু দেখুৱাম। আমাৰ কলেজ চৌহদতে থকা নাহৰ গছ এজোপাত কদুৱে বাঁহ লৈছে। কদুবাহটো ইমান ডাঙৰ আৰু ইমান ধুনীয়া, ইমান ডাঙৰকৈ ইমান সহজতে ভিডিঅ' ল'ব পৰাকৈ কিন্তু আগতে দেখা নাছিলোঁ। দেউতাহঁতৰ মুখত শুনিছোঁ মাটি কদু বুলি, আৰু গছৰ ধুন্দটো লয় বুলি জানো। এনেকুৱাকৈ কিন্তু দেখাৰ সৌভাগ্য হোৱা নাছিলে, গতিকে এবিধ ভাল সম্পদেই দেখিবলৈ পালোঁ। ভাবিলোঁ ভিডিঅ' কৰি থওঁ। কলেজ প্ৰায় ছুটি হ'ব হৈছে, অলপ আছুতীয়াকৈ থকা শ্ৰেণীকোঠাকেইটাৰ ফালে আহিছিলোঁ, তেতিয়া দেখিলোঁ নহয় নাহৰজোপাতে ইমান ধুনীয়াকৈ বাঁহ সাজি আছে। আমি এনেকুৱা কদু বাঁহবিলাক আগতে দেখিলে, মানে এনেকুৱা পতংগবিধক আমি আকৌ কদু বুলি কোৱা নাছিলোঁ, কন্দু বুলি কৈছিলোঁ, আৰু বাঁহটো কন্দু বাঁহ বুলি কৈছিলোঁ। আমি মানে অলপ জুমি জুমি চাই আছোঁ। এফালে আছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ HOD মুনমুন বাইদেউ, তৃষ্ণা বাইদেউ আৰু মনীষা বাইদেউ, আৰু মই নাকতে দুপাত্তাখন লৈ চাইছোঁ। কিয় বা আহি গ'ল, ভাবিলোঁ চাগে নাকতে ধৰি লওঁ, তেতিয়া পটককৈ নাকামুৰিব, কি ভাবিলোঁ আৰু তাৰপিছত ভিডিঅ'টো আকৌ অকণমান ভালকৈ কৰি লৈছোঁ। ভয়ো লাগিছে, অপকাৰ নকৰিলে হয় আৰু দেই। এনেই কিন্তু ভাল লাগে দেই।